ৰত্নাকৰৰ পৰা বাল্মীকি হোৱাৰ আচল ৰহস্য কি? বন্ধুসকল, আৰু এটা সুন্দৰ ষ্টৰি আপোনালোকলৈ আগবঢ়াইছোঁ, লগতে সুন্দৰ এটা মেছেজ, সুন্দৰ এটা বাৰ্তা। গতিকে অকণো স্কিপ নকৰিব, সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। পলম নকৰি আহক ষ্টৰিলৈ আহোঁ। গতিকে ষ্টৰিটো আমি সকলোৱে জানো যে ৰত্নাকৰ আৰু বাল্মীকিৰ কথা। ৰত্নাকৰ এজন দস্যু আছিলে, ৰত্নাকৰ কেনেকৈ পৰিৱৰ্তন হৈছিলে বাল্মীকিলৈ, আমি এই কাহিনীটো সকলোৱে জানো। কিন্তু কাহিনীটো জানিলে নহ'ব, ষ্টৰিটো জানিলে নহ'ব, ইয়াৰ এটা মেছেজ আছে, সেই মেছেজটো আমি নাজানো। মেছেজটো আমি লোৱা নাই বহুতে, হয়তো বহুতে লৈছে কিন্তু বহুতে নাই লোৱা। মই সেইটো জানো যে ইয়াৰ পৰা কি মেছেজ আছে, কোনো লোৱা নাই। প্ৰথমতে কৈ লওঁ যে আমাৰ ধৰ্মশাস্ত্ৰবিলাকত যিমানখিনি ধৰ্মশাস্ত্ৰ আছে, মহাভাৰত ৰামায়ণৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ শাস্ত্ৰত, সেই শাস্ত্ৰখিনিত এটা এটা মেছেজ দিছে, এটা এটা বাৰ্তা দিছে। আচলতে ভগৱানে আমাক সেই শাস্ত্ৰবিলাকৰ পৰাই আমাক এটা এটা মেছেজ দিছে যে এইখিনি কৰিলে আমাৰ ভুল, আমাৰ শুদ্ধ পথত যোৱাৰ এটা এটা মেছেজ দিছে। সেই মেছেজখিনি আমি ল'ব নাজানো। আমি নামঘৰলৈ যাওঁ বা মন্দিৰলৈ যাওঁ, কিন্তু সেই মেছেজখিনি নলওঁ। আচলতে আমি ল'ব লাগে সেই মেছেজখিনি। তো সেই তেনেকৈ ৰত্নাকৰ আৰু বাল্মীকিৰ পৰিৱৰ্তন যোনটো হৈছিলে ৰত্নাকৰৰ পৰা বাল্মীকিলৈ, তাতো এটা মেছেজ আছে। সেই মেছেজটো আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। চ' সেই মেছেজটো মই দ্বিতীয়বাৰ মই ৰত্নাকৰ আৰু বাল্মীকিৰ ষ্টৰিটো পঢ়িছিলোঁ, চাওঁতেই তেতিয়া মেছেজটো পাইছিলোঁ। পাই পেলাই মই ভাবিলোঁ যে এইটো আপোনালোকলৈ সকলোলৈ আগবঢ়াওঁ। তো মেছেজটো এনেকুৱা ধৰণৰ। প্ৰথমতে কাহিনীটোলৈ আহোঁ, ষ্টৰিটোলৈ। ৰত্নাকৰ এজন দস্যু আছিলে। ৰত্নাকৰ দস্যু এনেকুৱা ডাঙৰ দস্যু আছিলে যে তেওঁ পথচাৰীক ৰখাই পেলাই ডকাইত কৰিছিলে, আৰু ডকাইত কৰিব নোৱাৰি তেওঁক হত্যা কৰি পেলাইছিল। তেনেকৈ বহুতজনক তেওঁ ডকাইত কৰিলে, লুণ্ঠন কৰিলে, বহুতজনক হত্যা কৰিলে। আৰু তেওঁৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰা হৈ পৰিছিলে বহুতে। আৰু লগতে তাৰ ৰজা, যোনজন ৰজা আছিলে, সেই দেশৰ ৰজাজনেও ৰত্নাকৰক কণ্ট্ৰল কৰিব পৰা নাছিলে, শান্ত কৰিব নোৱাৰিছিলে। তেতিয়া বহুত যেতিয়া অত্যাচাৰ বাঢ়ি গৈছিলে, তেতিয়া বিষ্ণুও চিন্তাত পৰি গৈছিলে। আৰু বিষ্ণুৱে তেতিয়া চিন্তা কৰি পেলাই ভাবিছিলে যে ৰত্নাকৰক যদি সঠিক পথলৈ অনা নহয়, সঠিক ৰাস্তালৈ অনা নহয়, তেতিয়াহ'লে তেওঁ বহুত মানুহক আৰু হত্যা কৰিব আৰু ডকাইত কৰিব। গতিকে তেওঁক সঠিক পথত আনিবই লাগিব। আৰু তেতিয়াই বিষ্ণুৱে এটা বুদ্ধি পাঙি তেওঁ মুনিৰ ৰূপ লৈ পেলাই তেওঁৰ ওচৰলৈ আহিলে। আৰু যেতিয়াই তেওঁৰ ওচৰলৈ আহিলে, ৰত্নাকৰে বিষ্ণুক মানে মুনিজনক আগচি ধৰিলে। তেওঁৰ লগত থকা পালি প্ৰহৰীয়া লগত লৈ তেওঁক আগচি ধৰি পেলাই ক'লে যে তোমাৰ হাতত যি য'ত আছে মোক দিয়া, নহ'লে মই তোমাক হত্যা কৰিম। তেতিয়া মুনিয়ে ক'লে, ঠিক আছে, তুমি যদি মোক হত্যা কৰিব খুজিছা, মোৰতো হাতত একো নাই, মই এজন মুনিহে, গতিকে মোক যদি হত্যা কৰিব খুজিছে কৰিব পাৰা, কিন্তু হত্যা কৰাৰ আগতে মই এটা প্ৰশ্ন কৰিম, সেই প্ৰশ্নৰ উত্তৰটো তুমি দিব পাৰিবানে? ৰত্নাকৰে চিন্তা কৰি পেলাই ক'লে, ঠিক আছে, তুমি যদি সেই শিক্ষা বিচাৰিছাই, তেতিয়াহ'লে সোধা, মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিম। তেতিয়া মুনিগৰাকীয়ে প্ৰশ্ন কৰিলে ৰত্নাকৰক যে তুমি যে এই হত্যা কৰা, এই ডকাইত কৰা, মানুহক অত্যাচাৰ কৰা, কাৰ বাবে কৰা, কিয় কৰা? তেতিয়া ৰত্নাকৰে ধুনীয়াকৈ ক'লে যে মই এই ডকাইত, এই হত্যা এটা কাৰণে কৰোঁ, মোৰ ঘৰখন চলাবৰ কাৰণে, মোৰ পৰিয়ালটোক চলাবৰ কাৰণে। কাৰণ তেওঁলোকক পোহপাল দিয়া মোৰ কোনো পথ নাই। গতিকে মই হত্যা নকৰিলে বা লুণ্ঠন নকৰিলে বা ডকাইত নকৰিলে মই পৰিয়ালটোক চলাব নোৱাৰোঁ, সেইটো কাৰণে। তেতিয়া মুনিয়ে ক'লে, ঠিক আছে, তুমি যে হত্যা কৰিছা, তুমি যে এইবিলাক পাপ কৰি আছা, এটা ডাঙৰ পাপ কৰিছা, এই পাপৰ ভাগ যাৰ বাবে তুমি ডকাইত কৰিছা, যাৰ বাবে তুমি মানুহক অত্যাচাৰ কৰিছা, সেই তেওঁলোকে তোমাৰ পাপৰ ভাগ ল'বনে নাই? তেতিয়া ৰত্নাকৰে ক'লে, কিয় নল'ব? মই তেওঁলোকৰ কাৰণে এইখিনি কৰিছোঁ, তেওঁলোকে কিয় মোৰ পাপৰ ভাগ নল'ব? তেতিয়া মুনিয়ে ক'লে, যোৱা সুধি আহা। তেতিয়া বহুত চিন্তা কৰি পেলাই ৰত্নাকৰ গ'ল ঘৰলৈ গৈ পেলাই প্ৰথমতে নিজৰ সন্তানক সুধিলে যে মই যে পাপ কৰি আছোঁ, মই ডকাইত কৰি আছোঁ, মই মানুহক হত্যা কৰি পেলাই যিখিনি পাওঁ সেইখিনি আনি পেলাই তোমালোকক চলিবলৈ দিওঁ, তোমালোকক খোৱা বোৱা এইবিলাক প্ৰতিপালন কৰোঁ,
ই যে মই পাপ কৰিছোঁ এই পাপৰ ভাগ তুমি ল'বা নাই? সন্তানে ক'লে যে পিতৃ হিচাপে তোমাৰ দায়িত্ব, তুমি তোমাৰ পুত্ৰক তুলি তালি ডাঙৰ কৰা, প্ৰতিপালন কৰা তোমাৰ দায়িত্ব। গতিকে তুমি যেনেকৈ উপাৰ্জন কৰি আনা আমাক কৰি আনি দিবই লাগিব, আৰু তাত তুমি পাপ কৰিছা, যি কৰিছা সেই পাপৰ ভাগ আমি কিয় ল'ম? ৰত্নাকৰে তেতিয়া চিন্তাত পৰিলে। চিন্তাত পৰি পেলাই গৈ পত্নীৰ ওচৰ পালেগৈ, নিজৰ পত্নীক সুধিলেগৈ, যে পত্নীক সুধিলে যে মই যে পাপ কৰিছোঁ, মই যে হত্যা কৰি পেলাই উপাৰ্জন কৰি আনো, তাৰ পাপৰ ভাগ তুমি ল'বানে নাই? তেতিয়া পত্নীও একেই প্ৰশ্ন উত্তৰ, ছেইম উত্তৰ, যে তুমি তোমাৰ দায়িত্ব, তোমাৰ পত্নীক মানে চলোৱা, তোমাৰ পত্নীক ৰক্ষা কৰা, তোমাৰ পত্নীক যি যি বস্তু দৰকাৰ হয় সেইখিনি দিয়াৰ তোমাৰ দায়িত্ব, স্বামী হিচাপে দায়িত্ব। গতিকে তুমি যেনেকৈ উপাৰ্জন কৰি নানা তাত মোৰ ক'বলগীয়া নাই, কিন্তু তুমি যি পাপ কৰি আনিছা, যি কৰি আছা তাৰ পাপৰ ভাগ মই কিয় ল'ম? ৰত্নাকৰ আৰু চিন্তাত পৰিলে। চিন্তাত পৰি মাক দেউতাকৰ ওচৰলৈ গ'ল। মাক দেউতাকৰ ওচৰত গৈ পেলাই ক'লেগৈ যে দেউতা, মা, মই যে ডকাইত কৰোঁ বা হত্যা কৰোঁ, কৰি পেলাই যিখিনি উপাৰ্জন কৰি পেলাই আনো, যিখিনি তাৰ পাওঁ সেইখিনি আনি পেলাই তোমালোকক দিওঁ, তোমালোকক চলাওঁ, তাৰ বাবে যিখিনি মই পাপ অৰ্জন কৰিছোঁ সেই পাপৰ ভাগ তোমালোকে ল'বা নাই? তেতিয়া বাপেক মাকে উত্তৰ দিলে কি, যে পুত্ৰ হিচাপে তোমাৰ পিতৃ মাতৃক প্ৰতিপালন কৰা, পিতৃ মাতৃক শুশ্ৰূষা কৰাৰ দায়িত্ব তোমাৰ। গতিকে তুমি যেনেকৈ উপাৰ্জন কৰি নানা, তুমি আনি আমাক প্ৰতিপালন কৰিবই লাগিব, শুশ্ৰূষা কৰিব লাগিব, কিন্তু তুমি যিখিনি পাপ কৰিছা তাৰ পাপৰ ভাগ আমি কিয় ল'ম? তেতিয়া ৰত্নাকৰ বহুত শান্ত হৈ গ'ল। শান্ত হৈ পেলাই বহুত গভীৰ চিন্তাত পৰিলে। চিন্তাত পৰি গৈ মণিক ক'লেগৈ, মণিৰ ওচৰলৈ গ'ল। মণিক ক'লে যে আপুনি কোৱা কথা সত্য, যে মই যি পাপ কৰিছোঁ এই পাপৰ ভাগ তেওঁলোকে নলয়। তেতিয়া মুনিয়ে ক'লে যে তুমি যাৰ কাৰণে পাপ কৰিছা, যাৰ কাৰণে তুমি হত্যা কৰিছা, তেওঁলোকে যদি তোমাৰ পাপৰ ভাগ নলয়, তেন্তে তুমি কিয় পাপৰ ভাগ লৈ আছা? তুমি কিয় পাপ কৰি আছা? সেই পাপৰ শাস্তি তুমিয়ে ভুগিব লাগিব, কাৰণ তেওঁলোকে নুভুগে। তেওঁলোকে কৈ দিলে যে তোমাৰ পাপৰ ভাগ নলয়, তেতিয়াহ'লে তুমি কিয় লৈ আছা? তুমি যাৰ কাৰণে কষ্ট কৰিছা, যাৰ কাৰণে হত্যা কৰিছা, যাৰ কাৰণে পাপ অৰ্জন কৰিছা, তেওঁলোকেই যদি নলয়, তেতিয়াহ'লে তুমি কিয় পাপ কৰিছা? সেই কথাষাৰি, সেই মুনিগৰাকীয়ে বিষ্ণুৱে যি প্ৰশ্ন কৰিছিলে, যি কৈছিলে, সেই কথাষাৰি ৰত্নাকৰক পৰিৱৰ্তন কৰিছিলে বাল্মীকিলৈ। আৰু বাল্মীকি হৈ তেওঁ এনেকুৱাকৈ পৰিৱৰ্তন হৈছিলে ৰত্নাকৰৰ পৰা, যে তেওঁ দস্যু সম্পূৰ্ণ ত্যাগ কৰিলে। তেওঁ ডকাইতি যি কৰ্ম কৰিছিলে সম্পূৰ্ণ ত্যাগ কৰি মুনি হৈ পৰিলে, আৰু মুনি হৈ তেওঁ এজন বাল্মীকি নাম লৈ ৰামায়ণ ৰচনা কৰিছিলে। গতিকে এই ষ্টৰিটো, এই কাহিনীটো আমি সকলোৱে জানো, কিন্তু আমি সেই কাহিনীটোৰ পৰা, সেই ষ্টৰিটোৰ পৰা যিটো মেছেজ, সেই মেছেজটো ল'ব নাজানো। যদি ল'ব জানিলোহেঁতেন, তেতিয়াহ'লে আমি কিছুমান অপকৰ্মত লিপ্ত নহ'লোহেঁতেন। যেনে আমিও নিজৰ ঘৰখন চলাবৰ কাৰণে, নিজৰ পৰিয়ালটোক চলাবৰ কাৰণে, নিজৰ সন্তানক ভাল লাভ বিলাস দিবৰ কাৰণে, নিজৰ পত্নীক লাভ বিলাস দিবৰ কাৰণে, আমি ভাল ভাল হোটেলত খাবৰ কাৰণে আমিও পাপ কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। আমিও পাপ কৰি গৈ আছোঁ। আমিও কাকবা প্ৰবঞ্চনা কৰিছোঁ, আমিও কাকবা লুণ্ঠন কৰিছোঁ, আমিও কাকবা অন্যায় কৰিছোঁ। তেতিয়া যদিহে আমি সেই ৰত্নাকৰ আৰু বাল্মীকি পৰিৱৰ্তনৰ সেই ষ্টৰিটো ভালকৈ পঢ়িলোহেঁতেন, ভালকৈ জানিলোহেঁতেন, যদি আমি ভালকৈ তাৰ মেছেজটো ল'ব পাৰিলোহেঁতেন, তেতিয়াহ'লে আমি সেই কাম নকৰিলোহেঁতেন। কিন্তু সেই একেদৰে যিদৰে বাল্মীকিয়ে গৈ পেলাই নিজৰ পৰিয়ালক সুধিছিলে যে তুমি মোৰ পাপৰ ভাগ ল'বানে নাই, আমিও যদি তেনেকৈ কুৱেশ্যন কৰিবলৈ যাওঁ, তেনেকৈ প্ৰশ্ন সুধিবলৈ যাওঁ আমাৰ পৰিয়ালক, আমাৰ পৰিয়ালেও সেই পাপৰ ভাগ নলয়। পাপৰ ভাগটো নলয়, সেইটো পিছৰ কথা। ৰত্নাকৰে যে পত্নীক সুধিছিলে যে তোমাৰ পাপৰ ভাগ ল'বানে নলওঁ বুলি কৈছিলে, পুত্ৰক কৈছিলে নলওঁ বুলি কৈছিলে, পিতাক কৈছিলে, পিতা মানে মা দেউতাকক কৈছিলে, মা দেউতাকে ক'লে যে তোমাৰতো পুত্ৰৰ দায়িত্ব কৰিবই লাগিব, তেওঁ নলয়। কিন্তু আজিৰ যুগত যদি আপুনি চাবলৈ যায়, আমি যদি চাবলৈ যাওঁ, তেতিয়াহ'লে ভাল ভাল সন্তানে, ভাল ভাল
ধনী সন্তানে নিজৰ পিতৃ মাতৃক নি পেলাই বৃদ্ধাশ্ৰমত থৈছে, নিজৰ পত্নীয়ে নিজৰ স্বামীক ত্যাগ কৰিছে, নিজৰ ল'ৰা ছোৱালীয়ে নিজৰ পিতৃক ত্যাগ কৰিছে। গতিকে এয়া সত্য কাহিনী, সত্য ষ্টৰী। কিন্তু ইয়াৰ পৰা আমি শিক্ষাটো লোৱা নাই কাৰণে আমি সেই সমস্যা, সেই বিপদত অৱশেষত ভুগিবলগীয়া হয়। কাৰণ আমিও তেওঁলোকৰ বাবেই অন্যায় কৰোঁ, কাকবা অত্যাচাৰ কৰোঁ, কাকবা প্ৰবঞ্চনা কৰোঁ, কাকবা ঠগি পেলাই বিভিন্ন ধৰণৰ প্ৰবঞ্চনা, বিভিন্ন ধৰণৰ ঠগৰামি কৰি পেলাই আমি অহিত পথেৰে উপাৰ্জন কৰিবলৈ চাওঁ। কাৰণ যোনটো আমি উপাৰ্জনৰ পথ, যোনটো আমি সঠিক উপাৰ্জনৰ পথ, তাত উপাৰ্জন কম হয় বাবে আমি মানুহক ঠগা আৰম্ভ কৰোঁ, প্ৰবঞ্চনা কৰোঁ। কিন্তু সেই প্ৰবঞ্চনাৰ, সেই ঠগবাজৰ যোনটো পাপ, সেই পাপখিনি জানো মোৰ পৰিয়ালে ল'ব, মোৰ ঘৰখনে ল'ব? আজিৰ যুগত নিজৰ স্বামীৰ হাতত যদি পইচা নাথাকে, হাত খালী হৈ যায়, দেখে একেবাৰে নাই, তেতিয়া নিজৰ পত্নীও লগ এৰি দিয়ে, নিজৰ সন্তানো লগ এৰে, নিজৰ মাক দেউতাকেও লাত মাৰি দিয়ে। কাৰণ ইয়াৰ কাম নাই, ইয়াৰ নিষ্কৰ্ম সন্তান, ইয়াৰ লগত জীয়াই থাকিও লাভ নাই, এনেধৰণৰ হয়। আৰু যদিও আপুনি তাক টকা পইচা আনি গোটেইখিনি দিয়ে, তথাপিও আপোনাক এটা সময়ত বৃদ্ধ অৱস্থাত, আমাক যেতিয়া বৃদ্ধ হৈ যাম আমি, তেতিয়া আমাক হয়তো সকলোৰে নহ'ব পাৰে, কিন্তু হয়তো আমাকো আমাৰ সন্তানে বৃদ্ধাশ্ৰমত পেলাই থৈ গুচি আহিব। তেন্তে হ'লে আমি যাৰ বাবে পাপ অৰ্জন কৰিছোঁ, যাৰ বাবে আনক ঠগৰামি কৰিছোঁ, আনক প্ৰবঞ্চনা কৰিছোঁ, তেওঁলোকে যদি আমাৰ নিজৰ নহয়, তেতিয়াহ'লে মোৰ পাপৰ অংশীদাৰ নহয়, মোৰ লগ নহয়, তেতিয়াহ'লে আমি পাপ কিয় কৰিছোঁ, কাৰ কাৰণে কৰিছোঁ? গতিকে এইটো এটা ডাঙৰ মেছেজ হয়নে নাই? আপোনালোকে কওক যে বাল্মীকি আৰু ৰত্নাকৰৰ যোনটো কাহিনী, সেই কাহিনীৰ পৰা এটা আমি ভাল মেছেজ পাইছোঁনে নাই? আমি মন্দিৰত যাওঁ নিজৰ ঘৰখনৰ মংগলৰ কাৰণে, নিজৰ ল'ৰা ছোৱালীৰ মংগলৰ কাৰণে, নিজৰ মা দেউতাকৰ মংগলৰ কাৰণে, নিজৰ পত্নীৰ মংগলৰ কাৰণে, নিজৰ সন্তানৰ মংগলৰ কাৰণে। নামঘৰতো যাওঁ, কিন্তু আমি নামঘৰত গৈ পেলাই নিজৰ মংগলৰ কথা, নিজৰ ঘৰখনৰ মংগলৰ কথা চব চিন্তা কৰোঁ। কিন্তু আমি আকৌ নিজৰ কথা, নিজৰ ঘৰখনৰ মংগলৰ কথা চিন্তা কৰি আনক প্ৰবঞ্চনা কৰোঁ, আনক ঠগৰামি কৰোঁ, আনক অন্যায় কৰোঁ। তেতিয়াহ'লে আমি কেনেকৈ সেই আশীৰ্বাদ পাম? ভগৱানে আমাক কেনেকৈ আশীৰ্বাদ দিব? আমাক ৰত্নাকৰৰ দৰেই জানো পাপৰ ভাগিদাৰ নবনাব ভগৱানে? আমি জানো পাপ অৰ্জন কৰা নাই? তো পাপ অৰ্জন কৰি আমি ভগৱানক প্ৰাৰ্থনা কৰিলে হ'ব? তো আমি নামঘৰত যাওঁ, মন্দিৰত যাওঁ, আমি যিখিনি মহাভাৰত আমাৰ শাস্ত্ৰ আছে, ৰামায়ণ, মহাভাৰত, গীতা, এইবিলাক যদি আমি ভালকৈ অধ্যয়ন কৰি পেলাই তাৰ মেছেজবিলাক লওঁ, তাৰ বাৰ্তাবিলাক লওঁ, তেতিয়াহ'লে এই পাপ কৰ্মবিলাক কৰিবলৈ আমাৰ মন নাযাব, আমি শুদ্ধ পথেৰে যাবলৈ মন যাব। আমি যিখিনি উপাৰ্জন কৰিছোঁ, সেই উপাৰ্জন যিখিনি আমাক দৰকাৰ, আমি চলিবৰ কাৰণে, জীৱনটোক চলাই নিবৰ কাৰণে যিখিনি দৰকাৰ, সন্তানটোক তুলি তালি ডাঙৰ কৰি তেওঁ যোগ্য কৰিবৰ কাৰণে যি দৰকাৰ, সেই দৰকাৰ টকাখিনিয়ে যথেষ্ট। তাতকৈ যদি আমি বেছি পইচা ঘটিবলৈ যাওঁ, তেতিয়াহ'লে আমি পাপ কৰিব লাগিব, কাকবা অন্যায় কৰিব লাগিব, কাকবা প্ৰবঞ্চনা কৰিব লাগিব। এই প্ৰবঞ্চনা কৰাৰ পাপৰ ভাগিদাৰ মইহে ল'ব লাগিব, মোৰ সন্তানে বা মোৰ ল'ৰা ছোৱালীয়ে, মোৰ ঘৰৰ মানুহে নলয়। গতিকে এইটো এটা ডাঙৰ মেছেজ, এটা ডাঙৰ বাৰ্তা। যদি আপোনালোকে ভাল লাগিছে, মোৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে সকলোৱে এনেধৰণৰ ভিডিঅ'ছ পায় আৰু সকলোৱে বুজি পায় আৰু শাস্ত্ৰৰ পৰা এনেধৰণৰ মেছেজবিলাক ল'ব বিচাৰে। গতিকে এইটোৰ কাৰণেই মই চিন্তা কৰি পেলাই এনেধৰণৰ ভিডিঅ'ছ আগবঢ়াম বুলি মন বান্ধি ল'লোঁ। আৰু আপোনালোকৰ সহায় সহযোগিতা, আপোনাৰ উৎসাহ যদি পাওঁ, তেতিয়াহ'লে মই এনেধৰণৰ ষ্টৰিজ আপোনালোকলৈ প্ৰতিদিনে আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰতিদিনাখনে মই কালেক্ট কৰিম, প্ৰতিদিনাখনে ষ্টৰি আপোনালোকলৈ আগবঢ়াম। গতিকে আপোনালোকৰ উৎসাহ কেনেকৈ পাম? যেতিয়া আপোনালোকে মোৰ চেনেলটোক, মোৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোক
ফ'ল' কৰিব, মোৰ লাইক কৰিব, মোৰ ভিডিঅ'টোত শ্বেয়াৰ কৰিব, তেতিয়া মই উৎসাহ পাম যে মোৰ ভিডিঅ'বিলাক চাই পেলাই ভাল পাইছে। তো এয়া এটা ডাঙৰ মেছেজ। গতিকে বেয়া কাম কৰা মানে প্ৰবঞ্চনা কৰাৰ আগত, কাকবা অন্যায় কৰাৰ আগত আমি ভালকৈ জানিব লাগে যে এয়া কাৰ কাৰণে কৰিছে। নিজৰ কথা চিন্তা কৰক, নিজৰ মনৰ কথা চিন্তা কৰক, শুদ্ধ মনে কাম কৰক, শুদ্ধ পথত যাওক, কেতিয়াও পাপ নহয়, কেতিয়াও মানে পাপৰ ভাগিদাৰ নহয়। মাত্ৰ এটাই চিন্তা কৰিব, এই সংসাৰত আপোনতকৈ বা মোতকৈ বন্ধু, মোতকৈ আপোন, নিজতকৈ আপোন কোনো নাই। নিজেই নিজৰ বন্ধু, নিজেই নিজৰ শত্ৰু। গতিকে নিজক নিজেই শত্ৰু নবনাই বন্ধু বনাই পেলাই শুদ্ধ পথেৰে আগুৱাই যোৱাৰ চিন্তা চৰ্চাই মানুহ জীৱন। কাৰণ মানুহৰ জীৱনটো বেছি দিনৰ নহয়। মানুহৰ জীৱন আমি জীয়াই আছোঁ এটা যাত্ৰা পথত। কোনদিনাখন সেই যাত্ৰা অন্ত পৰে কোনো নাজানে। আৰু আমি যেতিয়া এই পৃথিৱীৰ পৰা গুচি যাম, সেই একে জেগালৈকে যাম, মাটিলৈকে যাম, আমি শ্মশানলৈ যাম। এজন ধনী মানুহ তেওঁ অহংকাৰ কৰিব পাৰে যে মই ধনী, মই অট্টালিকাত আছোঁ, কিন্তু তেওঁ সেই শ্মশানত যাব। আৰু ময়ো যদি দুখীয়া মানুহ হয়, মই দুখীয়া হয়, ময়ো সেই শ্মশানতে যাম। আমাৰ ঠাই এটাই, আমাৰ গন্তব্যস্থান এটাই, আমাৰ যাত্ৰাৰ অন্ত তাতেই পৰিব। গতিকে সেইকাৰণে শুদ্ধ পথত গৈ শুদ্ধ কৰ্ম কৰাই আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। আৰু সকলোকে সহায় সহযোগিতা প্ৰেম বিলাই যোৱাই আমাৰ মানুহৰ জীৱনৰ মূল উদ্দেশ্য। থেংক ইউ।